মৰমৰ মা ভালে আছানে? আজি তোমাৰ নাতিৰ জীৱনৰ এটা ডাঙৰ দিন। খবৰটো দিওঁ বুলিয়ে চিঠিখন লিখিলোঁ। হেল্ল' গুড মৰ্ণিং। মামানৰ কাৰণে পাও ভাজি বনাম আজি। পাওটো নাই, ৰুটিকে বনাম আৰু ৰুটি ভাজি। তো এয়া ভাজিৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে আৰু পিছফালে ব্ৰেকফাষ্ট কৰি ল'লোঁ। বাকী লাঞ্চ দিদি আহি বনাই গ'ল আৰু আজি এটা খুব জৰুৰী কামত ওলাই যাম। তে আপোনালোক লগত থাকিব আৰু মই তোমাক কৈ আছোঁ ৰ'বা কি কৰি আছোঁ। বিলাহী, গাজৰ, ফুলকবি আৰু আলু আৰু মটৰ দিছোঁ ভাজিত। তো দিদি আ গই হে। মানে মামানে আজি ৰাতিপুৱা প্ৰথমবাৰৰ কাৰণে ৰুটি খাব খুজি আছিলে। ভাজি লগাই এনেই সি ৰুটি খায় নিজে, ভাজিটো ল'ব পৰা নাই। ফুলকবিৰ পিচ ডাঙৰ ডাঙৰ আছিলে, পিছলি ওলাই যায়। সি এনেকৈ ল'বও মানে শিকা নাই। সেইকাৰণে ভাবিছোঁ সি ইজি হয় যাতে তাৰ কাৰণে খাবলৈ তেনেকুৱা এখন ভাজি বনাওঁ। পাও ভাজিখনে চিম্পলকৈ বেবী ফৰ্মুলা হিচাপত মানে বনাব লৈছোঁ এতিয়া। তাৰ ৰুটিৰ কাৰণে এয়া আটা মাৰিব লৈছোঁ। চাওকচোন কিমান কম আটা। এনেই সি কমেই খায়, তাতে এটা মানুহৰ এখন ৰুটি আৰু এই কেইটামান পামকিন চিডছ এইকেইটা ভাবিছোঁ গুড়া কৰি কেনে ভাজিত দি দিওঁ। আছিলেই যেতিয়া মানে আমাৰ খোৱাই নহয়, কিছুমান বস্তু আনি কেনে থৈ দিয়া হয় খাম বুলি, পিছত খোৱাই নহয়। মই বোলো তাৰে খানাত দি দিওঁ। ৰাতিপুৱাই ওলাইছোঁ এটা বৰ ডাঙৰ কামত। আজি প্ৰথমবাৰ এজনে চুলি কাটিব। তাহা তুমি চুলি কাটিব যাই আছা? বাই বাই দিদি। বাই বাবু बोला दीदी ने। बाय। कम ताहा शू কি কৈ আছা? শু কেইটামান নতুন শব্দ শিকিছে, যেনেকুৱা চক, শু আৰু কি শিকিছা নতুন? থেংক ইউ। বাকীটো আছে আৰু ডেডি, বাই বাই, হাই, এইবিলাক পুৰণা শব্দ আছে। চিঠিখন লিখোঁতে দেৰিয়েই হ'ল, কথাবোৰ জনাওঁতে তোমাক দেৰিয়েই হ'ল মা। আচলতে এইটো যোৱা সপ্তাহৰো আগৰ সপ্তাহৰ কেইদিনমানৰ পৰা জানো ইচ্ছাই হোৱা নাই লিখিব, একো কৰিব। যেন মানে মেচিনৰ দৰে চলি আছোঁ। ডেইলিৰ কামখিনি কৰোঁ, খাব লগা খাওঁ, শুব লগা শুওঁ। কেতিয়াবা এনেকুৱা হৈ যায় নহয় জানো? দৰ্শকসকলেও চাই থকাসকলেও বুজিব কথাটো। কেতিয়াবা আমি খুব মেকানিকেলি চলোঁ আৰু। Kidnapped by 2 people. They asked for 5 lakhs. Before even they got the money, within 1 day they killed it. The boy burned his body and it was found in Bannerghatta Road forest. Why did they do this? Don't know. And only for 5 lakh rupees. That kidnappers were known to the family, and I think that is why they killed, because the boy had seen their faces. So I think that শুনিছে কি কৈ আছে? এঘৰ মানুহৰ পুৰণা ড্ৰাইভাৰ এটাই সিহঁতৰ 5 বছৰীয়া ল'ৰাটো কিডনেপ কৰি পেলালে। 11 বছৰীয়া। তাৰ কাৰণে 5 লাখ টকা খুজিছিলে। 5 লাখ টকা সিহঁতে মানে মাক বাপেকে দিব যোৱাৰ আগতে ল'ৰাটোৱে চিনি পালে চাগে সিহঁতক, সেইকাৰণে তাক মাৰি জ্বলাই কিনে ৰাস্তাৰ জংঘলত মানে পেলাই থৈ আহিছে। পিছত মানুহকেইটা ধৰা পৰোঁতে মানে গম পোৱা গ'ল যে সিহঁতৰে পুৰণা ড্ৰাইভাৰ হয়। কি ক'ব ন মানুহৰ কথা, আৰু কি ক'ম আৰু আমি ন তাহা। এয়া আৰু আমি আহি পাই গ'লোঁ তাৰমানে তাহাৰ স্পেচিয়েল চেলনখনলৈ। ডাঙৰ মানুহৰ চেলনত সিহঁতে মানে নাকাটো বুলিয়ে কয়। আমি 2 জেগাত সুধিছিলোঁ, তো সিহঁতে ক'লে যে নাই, ইমান সৰু ল'ৰা ছোৱালী দিগদাৰ কৰে, আমি নাকাটো, আপুনি লাগিলে ঘৰত নাপিত মাতাই কাটাই লওক। তো ইয়াতে এনেকুৱা বিপদ, মানে মইতো কাকো চিনিও নাপাওঁ, নাপিতটো দূৰৰে কথা, এনেকুৱা মানুহো চিনি নাপাওঁ যোনে কাৰোবাক নাপিতক চিনি পাব। চবে পাৰ্লাৰ চেলুনতেই যায়। তে উপায় নাপায় আমিও বিচাৰি ওলালোঁ এখন স্পেচিয়েল চেলুন অকল বাচ্চাবিলাকৰ কাৰণে।
বিল্ডিঙৰ তলত এয়া লিফ্টৰ সন্মুখত ৰৈ আছোঁ আমাৰ মানে এতিয়ালৈ গমেই পোৱা নাই তাৰ লগত আজি কি হ'ব সেই বেলেগ মানুহে তাক মানে ওচৰত আহিলে ধৰিলে সি খুবেই বেয়া পায় কিন্তু আমি যেতিয়া পাৰ্লাৰ যাওঁ তেতিয়া মই ধৰক থ্ৰেডিং কৰালোঁ সি মোৰ কোলাতে বহি থাকে বেয়া নাপায় তেনেকুৱা মজা কৰি চাই থাকিব কিন্তু তাক যদি চুৱে মানুহজনীয়ে সি একদম মানে দুখী হৈ যায় আৰু ছুপাৰ দুখী এয়া দেখিছে নহয় ভিতৰৰ মাহল মানে এনভাইৰনমেণ্ট খুবেই কিডছ ফ্ৰেণ্ডলি চব ধৰণৰ খেলনা আছে আৰু যি ধৰণৰ আপুনি বিচাৰে ডাঙৰৰ পৰা সৰুলৈ ছফ্ট টয় যিহেৰে আপুনি বিজি কৰি ৰাখিব বিচাৰে আপোনাৰটো তো বহুত ল'ৰা ছোৱালীয়ে আছিলে তাতে ময়ো প্ৰথমবাৰৰ কাৰণেই শুনিছোঁ দেই আগতে মই জীৱনত কেতিয়াও শুনা নাই যে সৰু ল'ৰা ছোৱালীৰ বেলেগ চেলুন থাকে তাহাজ ফাৰ্ষ্ট হেয়াৰকাট অঁ মা তোমাৰ মনত আছেনে তুমি যে আমাক পঠাই দিছিলা দেউতাৰ লগত জবৰদস্তি চুলি কাটিবলৈ মোৰতো সৰুৰ পৰাই বয়স কাট আৰু নাগিন্দাৰ ভৈয়াৰ তাত যাওঁ আৰু নাগিন্দাৰ চেলুনত তেওঁৰ কাঠৰ চেয়াৰখনৰ ওপৰত আৰু এখন তক্তা লগাই দিয়ে হাত দুখনৰ ওপৰত তাৰে ওপৰত বহাই দিব এখন কাপোৰ মেৰিয়াই দিব আৰু কান্দিব নিদিয়ে জবৰদস্তি মাথাটো এনেকৈ ঘূৰাই থাকিব একফালে যদি আমি ঘূৰি দিওঁ মাথাটো এই ঠেলা মাৰি কেনে মাথাটো চিধা কৰি দিব নাগিন্দাৰ ভৈয়াই সেনেকৈয়ে কান্দা কাটা চিঞৰ বাখৰৰ মাজতে চুলি কাটা হৈ যায় আৰু তে আজিকালি দিন বদলি গৈছে ল'ৰা ছোৱালী দুখী কৰি কেনে একো কৰা নাযাব পিছে আমাৰ ঘটনা বেলেগেই হ'ল গৈ থৈ সেইখনেই হ'ল ইমান খেলি ধূলিও যেতিয়া ফাইনেলি চুলি কাটা সময় আহিলে নক'ব আৰু কি যে এখন হ'ল মানে মানুহে ঘূৰি ঘূৰি চাইছে ইমান কি কষ্ট দিলোঁ আমি ল'ৰাটোক এনেকৈ কান্দিলে এই যে গাড়ীৰ নিচিনা ছিটটো এইখনটো আচলতে ৰকেটৰ নিচিনাই আছিলে আৰু এখন দুখন আছিলে গাড়ীৰ নিচিনা তেনেকুৱা ধৰণৰ ছিটবিলাকত মানে বাচ্চাবিলাক বহোৱাই কেনে চুলি কাটে আৰু দাদাজনে চুলি কাটি দি আছিলে পিছত তাহাই একেবাৰে কাটিব নিদিলে মানে লাষ্টত গৈ মোৰ কোলাত বহুৱাই লৈ ডাঙৰ মানুহৰ চেয়াৰত সেনেকৈ অলপমান কাটা হ'ল আৰু দেখিছে নহয় ছাইডেৰে সেয়া ট্ৰিমাৰ লগাই দিলোঁ ট্ৰিমাৰত এনেকুৱা কান্দিছে বাপৰে যি হওক আৰু মুঠতে হেয়াৰ কাট হ'ল আৰু হেয়াৰ কাট কৰাৰ সময়ত ভিডিঅ' কৰা অসম্ভৱ আছিলে মই ধৰিছোঁ বাপেকে ধৰিছে চবে হেঁচা মাৰি ধৰিছে মানে কাটাৰ নিচিনা আৰু গতিকে লুকটো কেনেকুৱা হৈছে আপোনালোকক দেখাবলৈ গধূলি সি খেলি থকা ভিডিঅ' অকণমান কৰিলোঁ কেনেকুৱা লাগিছে মা তোমাৰ হেণ্ডচাম নাতিটো একে ডাঙৰ মানুহৰ নিচিনা শ্বাৰ্টটো পিন্ধাই দিছোঁ আৰু যিহেতু ডাঙৰ মানুহৰ নিচিনা হেয়াৰ কাট কৰি লৈছে ছাইডেৰে ট্ৰিম একেবাৰে নাই আৰু ওপৰত লম্বা কমেণ্ট কৰি জনাব দেই তাহাক কেনেকুৱা লাগিছে আজিলৈ ইমানে মা তুমি ভালে থাকিবা আকৌ চিঠি লিখিম তোমাক